মই আপোনাৰ কথাটো বুজিব পাৰিছোঁ, কিন্তু সেইটো জানো সম্ভৱ হ'ব? ফাইণ্ডিঙৰ পৰা আৰম্ভ কৰি সকলোখিনি ষ্টেজে নাথাকিব যে? থাকিব, নিশ্চয় থাকিব। আমি যিবোৰ কথা ভাবিছোঁ বা প্লেনিং কৰিবলৈ গৈ আছোঁ, এই কথাবোৰ যাতে কোনো কাৰণতে লিক নহয়, তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। কোনেনো গম পাব? গম পোৱা মানুহ নিশ্চয় আছে নিবিৰ, নহ'লেনো আপোনাৰ ইমানখিনি ইম্পৰ্টেণ্ট ডকুমেণ্ট কেনেকৈ চুৰি হ'বলৈ পালে? আৰু আপোনাৰ বেংকৰ চেক মিষ্টাৰ বাছুৰ হাতলৈ কেনেকৈ যাবলৈ পালে? ক'ৰবাত নিশ্চয় খেলি মেলি আছে। আপুনি মোক টেনশ্যনত পেলাই দিলে দেখোন। অৱশ্যে এই কামবোৰ মই ইয়াত নাথাকোঁতেই কৰা হৈছে, আৰু সেই সময়তে মায়ে আমাক ছাৰপ্ৰাইজো দিছিলে, আৰু তেতিয়াই বহুতখিনি ডকুমেণ্টছে ইফাল সিফাল কৰিব লগা হৈছিলে, আৰু একাউণ্টৰ পৰা বহুত ট্ৰেঞ্জেকশ্যনো হৈছিলে। সেইটোৱেই কথা, মানুহে যদি বিশ্বাস ভাঙে বৰ কষ্ট হয়, নহয় জানো? অবভিয়াছলি আফটাৰ অল মিষ্টাৰ বাছু আমাৰ বিশ্বাসী এমপ্লয় আছিলে, আৰু এনেকৈ যদি আপোনাৰ বিশ্বাস ভাঙে আপোনাতকৈ আপোন কোনোবা মানুহে, তেতিয়া হয়তো কিমান কষ্ট হ'ব পাৰে আপুনি হয়তো অনুভৱেই কৰিব নোৱাৰিব মিষ্টাৰ নিবিৰ। আৰু তাৰ পাছতো যদি অভিনয় কৰে, মিছা মাতে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? তেনেকুৱা মানুহক জীৱনৰ কাৰণে এটা ভাল শিক্ষা দিব লাগে। আপোনাৰ মতামতটো জানি ভাল লাগিল। তেনেহ'লে এটা শিক্ষাটো দিবই লাগিব। ডক্টৰৰ ওচৰলৈ গ'লে সেই সকলোবোৰ কথা ক্লিয়াৰ হৈ যাব। তোমালোকে কি কৈ আছা মানে মা? ডক্টৰ, পৰীক্ষা কি তাৰমানে এইবোৰ? মোৰ কি হৈছেনো? ঠিকেইতো আছো। মাজে মাজে বাৰু গাটো বেয়া লাগি থাকে, সেইটোৱেইটো লক্ষণ অনুমা। আমি বোৰতো এইটো সমস্যাৰ মাজেৰে পাৰ হৈ আহিছোঁ। তুমি একো চিন্তা নকৰিবা অনুমা, মই তোমাৰ লগত সদায় আছোঁ। কিন্তু মা, আপোনালোকে ভবাৰ দৰে মোৰ দেখোন একোৱেই হোৱা নাই। বেলেগ কথা নহ'লেও অন্ততঃ মই এইটো কথাত নিশ্চিত যে মই মা হোৱা নাই। আপোনালোকে ভবাৰ দৰে মোৰ একোৱেই হোৱা নাই মা। অনু, মই আচলতে তোমাক কি সোধো একো ধৰিবই পৰা নাই। কিয়? মোৰ ওপৰত কেৱল তোমাৰহে অধিকাৰ আছে। তোমাৰ যি মন যি কথা সুধিব পাৰা। মানে মা ভণ্টিহঁতৰ এইবোৰ যে আনন্দ ফূৰ্তি। কিয়? তুমি বেয়া পাইছা নেকি? আনন্দ কৰিছে কৰিব দিয়া আকৌ। লাগিলে কথাটো মিছাই নহওক কিয়। অনু, শুনাচোন, কথাটো মিছা ন? নিবিৰ, তুমি কি ক'ব বিচাৰিছা? মই সকলোবোৰেই সহ্য কৰিম, কিন্তু মোৰ পবিত্ৰতা, মোৰ মৰ্যাদাৰ ওপৰত প্ৰশ্ন কৰিলে মই কিন্তু ধৈৰ্য নধৰিম, লাগিলে মোৰ সেয়া যিমানেই আপোন নহওক কিয়। নহয় মানে অনু, তুমি ভুল ভাবিছা। মই তেনেকৈ ক'বলৈ বিচৰা নাই। মাহঁতে মিছাতে যে ফূৰ্তিবোৰ কৰি আছে সেইকাৰণেহে কৈছোঁ। নিবিৰ, তুমি এবাৰ ভাবাচোন, কথাবোৰ যদি সঁচা হয়, মাহঁতে বিচৰাৰ দৰে যদি হোৱা হ'লে কিমান ভাল লাগিল হয়। কিন্তু মই তোমাৰ মনৰ কথা, মনৰ ভাৱবোৰ বুজি পাওঁ অনু, কিন্তু মোৰ তোমাৰ কিছুমান অক্ষমতাৰ বাবে দিনে দিনে এই সমস্যাবোৰ বাঢ়ি গৈ আছে নিবিৰ। সময় থাকোঁতেই কথাবোৰ অলপ ভাবিবা। মিছাতে হুলস্থলখন কৰি কি লাভ মা? আমি এতিয়া হুলস্থুলেই কৰিলোঁ নেকি? হুলস্থুল নহয় কি মা? ইফালে ভনী, ইফালে তুমি, আনফালে শাহুৱাইও আহিছে। বংশ ৰক্ষাৰ কাৰণে ঘৰখনলৈ আলহী অহাটো কিমান ডাঙৰ কথা সেইটো তই বুজিব পৰাই নাই নেকি? মা, আৰু যদি মই কওঁ এই কথাটো সত্য নহয় বুলি? তইনো কেনেকৈ ক'ব পাৰিবি? সেইটো ডক্টৰেহে ক'ব সত্য হয়নে নহয়। শুনচোন, অনুৰাধা ডক্টৰৰ ওচৰলৈ কিয় যাবলৈ বিচৰা নাইনো? তই গিৰিয়েৰটো হৈ তাইক বুজাব পৰা নাই? মা, তোমালোকে ভবাৰ দৰে একো হোৱা নাই কাৰণেতো তাই ডক্টৰৰ ওচৰলৈ যাবলৈ বিচৰা নাই। তোমালোকে এনেই ইমান হাহাকাৰ লগাইছা। তোমালোকে এনেই তাইক প্ৰেগনেণ্ট বুলি ভাবিছা। মিছাতে হুলস্থুল কৰি কি লাভ মা? তুমি মোক বুজিবলৈ কিয় চেষ্টা নকৰা মা? বুজিছো কাৰণ এটা তোৰ ভুলবোৰ আঙুলিয়াই দিছো। মই জানো তোমাক কোনবোৰ ভুল কোনবোৰ শুদ্ধ। তুমি যিবোৰ কৰি আছা সেইবোৰ শুদ্ধ নেকি? মোৰ ইচ্ছাৰ সম্পূৰ্ণ অপজিট ছাইডটোত থিয় দিছে মোৰ একমাত্ৰ মায়ে। বাহ, বঢ়িয়া। এইবোৰ শুদ্ধ নেকি মা? মই মাৰ হওঁ তোৰ, গতিকে মই কিছুমান সিদ্ধান্ত ল'ব খোজো। তই মোৰ একমাত্ৰ ল'ৰা, আৰু একমাত্ৰ ল'ৰা হিচাপে মই তোৰ সুখৰ সংসাৰখন চাব বিচাৰো। সেইটো আজি মোৰ ভুল হ'ল। মা, এনাফ। মই আৰু নোৱাৰিছো। মই পপিক বিয়া পাতিব নোৱাৰো মা। তোমাৰ এনেকুৱা প্ৰেছাৰত মই এই ঘৰখন এৰি যাব লাগিব। যা, গুচি যা তই। এদিন সেইজনীৰ কাৰণে মোক এৰি মুম্বাইলৈ গুচি গৈছিলি নহয়। আজি সেইজনীৰ কাৰণে মোক এৰি এই ঘৰখন এৰি তই যাবলৈ ওলাইছ। গুচি যা তই। নালাগে ইয়াত থাকিব, চব এৰি গুচি যা।
অনু অনু প্লিজ তুমি মোৰ কথা শুনা বাছ নিবিৰ মই আৰু তোমাৰ একো কথাই শুনিব নিবিচাৰোঁ হৈ গ'ল আৰু অনু প্লিজ মানুহে শুনিলে কি বুলি ক'ব আমাৰ মান সন্মান মানুহেতো আৰু বহুত কথাই ক'ব নিবিৰ সেইবোৰ কথা যদি গম পায় তেতিয়া আমাৰ মান সন্মান থাকিবনে অনু তুমি কিন্তু সীমা ক্ৰছ কৰি গৈছা নিবিৰ আজি মই সীমা ক্ৰছ কৰিম বিয়া নামৰ শব্দটোৱে মোক যি বান্ধোনেৰে বান্ধি ৰাখিছে সেই সীমা আজি মই পাৰ কৰি ওলাই গুচি যাম আৰু এই ঘৰৰ সীমা পাৰ কৰাৰ লগে লগে মই মুক্ত অনু নিশ্চয়ৰিবা নিবিৰ চিঞৰিব ময়ো জানো অনু অনু নিবিৰ কি হৈছে কোৱাচোন কি হৈছে মই ইয়াতে আছোতো প্লিজ তুমি মোক এৰি থৈ গুচি নাযাবা প্লিজ মই বৰ বেয়া সপোন এটা দেখিছোঁ মই ক'তো নাযাওঁ নিবিৰ তুমি চিন্তা নকৰিবা মই তোমাৰ ওচৰতে আছো অনু সিদিনা মই তোমালোকৰ ঘৰৰ পৰা এই সিদ্ধান্ত লৈছো যে মই তোমাক কেতিয়াও এৰি থৈ নাযাওঁ ইমান প্ৰতিশ্ৰুতি দি তুমি ইয়াক কি কৰিলা অনু তুমিতো মাৰ ওচৰলৈকেও গৈছিলা তুমি মাকো প্ৰতিশ্ৰুতি দিছিলা কি হ'ল তোমাৰ হা কি হ'ল তুমি মোক চিনি নোপোৱাৰ ভাও ধৰিছা তুমি বাৰু বিক্ৰমক সঁচাকৈ চিনি নোপোৱা নেকি কি কথা কৈছা মাতো মই দেখোন বিক্ৰমক তোমাৰ লগতে দেখিছো তোমাৰ লগতে চিনাকি হৈছো আৰু বিক্ৰমক তুমি সঁচাকৈ লগ পোৱা নাই নাই পোৱা মাতো মই কেতিয়াও আগতে লগ পোৱা নাই বিক্ৰমক মাতো তুমি এনেকৈ কিয় সুধিছা আৰু মোৰ এক্সিডেণ্টৰ আগৰ কথাটো একেবাৰে মনত নাই বিক্ৰম বেয়া নহয় দিয়া তোমাৰ লগত মিলিছে নহ'লেনো আমাৰ ইমান ধুনু মাতোজনীৰ মনত ঠাই ল'ব পাৰেনে কথাটো সেইটো নহয় বৌ তেনেহ'লে কি কথা বিক্ৰমক দেখাৰ লগে লগে তোমাৰ গা বেয়া হোৱা কি কাৰণত হয় তুমি কি ক'ব বিচাৰিছা মাতো তুমি মোক সন্দেহৰ দৃষ্টিৰে চাইছা নেকি মোৰ মানসিক অৱস্থাটোৰ কথা জনাৰ পাছতো তুমি মোক সন্দেহ কৰিছা মাতো বৌ তুমি মোক প্লিজ ভুল নুবুজিবা আচলতে আজি মানে বিক্ৰমক বৌ বৌ কি হৈছে তোমাৰ উঠাচোন মা ক'ত আছা আহাচোন বৰ কি হৈছে চোৱাহি বৌ মাজনী ডক্টৰে দঢ়াই দঢ়াই কৈছে তই অতীতৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰি নাথাকিবি মোৰ বৰ ভয় লাগিছে মাজনী মই অতীতৰ একো কথাই মনত পেলাবলৈ চেষ্টা কৰা নাই মা কিন্তু এই মাতোৰ যে বন্ধুজন বিক্ৰম বিক্ৰম তেওঁৰ নামটো শুনিলেই বা দেখিলেই কিয় মা তুমি তেওঁক লগ পোৱা নাই নেকি অনু সিটো কিবা কৈছে নেকি নাইতো একো কোৱা মা মইতো বিক্ৰমৰ লগত তেনেকুৱা একো কথাই পতা নাই নিবিৰৰ লগত কিবা বিজনেছৰ আলোচনা কৰিবলৈ আহিছিলে মা বিক্ৰম মাতোৰহে বন্ধু কোনেই মানুহজন তই তাৰ লগত ওচৰা ওচৰিকৈ কিবা কথা পাতিছিলে নেকি উফ মা নাই নাই পতা মই কথা আৰু তুমি কোৱাচোন তুমি কিয় এনেকুৱা কৰিছা তোমাৰ কিবা চিন্তা হৈছে নেকি মা তুমি ইমান অস্থিৰ হৈ গৈছা যে নাই নাই মাজনী একো হোৱা নাই মোৰ তই অলপ আৰাম কৰচোন মই আহি আছো মায়ে কিয় এনেকুৱা কৰিছে মোৰ মনে কয় বিজনেছ মানেতো অকল প্ৰফিট মই সৰুৰে পৰাই লছ শব্দটো শুনাটো একেবাৰে আগ্ৰহী নহয় সেইকাৰণে কিছুমান কথা চালি জাৰি চাওঁ তাতে কিজানি আপোনাৰো প্ৰফিট মোৰো প্ৰফিট আপুনি বাৰু মই নজনা কিবা নতুন খবৰ লৈ আহিছে নেকি নতুন খবৰ বুলি এই পৃথিৱীত একো বস্তুৱেই নাই আৰু আৱিষ্কাৰ হ'বলৈকো একো বাকী নাই আমি কেৱল পুৰণি মদকে নতুন বটলত ভৰাই বিক্ৰী কৰোঁ এইখিনিত মোৰো কিন্তু এক্সপিৰিয়েঞ্চ কম নহয় আপুনি কথাবোৰ এইখিনিতে অলপ ভুল বুজা বুলি মই ক'ম আপুনি মুদ্ৰাটোৰ দুই পিঠিৰ কথাই কৈছে কিন্তু সেই মুদ্ৰাটোকে ওপৰলৈ উৰুৱাই চকুৰে মনিব নোৱাৰা কৰি দিম বুলি ভাবিছোঁ